মোৰ নাম শ্ৰী জিতুপন ঠেঙাল সদৌ অসম ঠেঙাল কছাৰী সংগঠনৰ মই কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি হয় আজি আমি এটি প্ৰেছ মিটৰ ব্যৱস্থা কৰিছো যেটো প্ৰেছ মিট হৈছে জুৱা ইংৰাজী 22 তাৰিখে আমাৰ কাৰ্বি আংলং জিলা সাহিত্য শাখিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং দেৱৰ নেতৃত্বত আমাৰ কাৰ্বি আংলং জিলাত বসবাস কৰি থকা আমাৰ 27টা জাতি জনগোষ্ঠী সকলো 27টা জাতি জনগোষ্ঠীৰ নেতৃবৃন্দসকলৰ লগত আমাৰ কাৰ্বি আংলং জিলা সাহিত্য শাখিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যই এটা বিশেষ সুবিধা কৰি দিছে যেটো সুবিধাৰ জৰিয়তে আমাৰ জাতি জনগোষ্ঠীৰ যি সমস্যা আছে সেই সমস্যাখিনি তেখেতৰ ওচৰত আমি দাঙি ধৰিবলৈ আমাক এটা সুযোগ দিছে যি সুযোগৰ জৰিয়তে আজি আমাৰ পিছপৰি থকা আমাৰ এই ঠেঙাল কছাৰী জাতি জনগোষ্ঠীটো আজি আমাৰ এই সমস্যাখিনি তেখেতৰ ওচৰত আমি দাঙি ধৰিবলৈ অকণমান হলেও সুবিধা পাইছো হেতু কাৰণে তেখেতক আজি আমাৰ ঠেঙাল কছাৰী সংগঠনৰ তৰফৰ পৰা তেখেতক আমি ধন্যবাদ জনাবৰ কাৰণে আজি এই প্ৰেছ মিটৰ ব্যৱস্থা কৰিছো আমাৰ ঠেঙাল কছাৰী সংগঠনৰ বালিক কেবাটাও সংগঠন আছে হেকিটা হৈছে আমাৰ প্ৰথমটো হৈছে ঠেঙাল কছাৰী মূল সংগঠন ঠেঙাল কছাৰী ছাত্ৰ সংগঠন ঠেঙাল কছাৰী মহিলা সংগঠন ঠেঙাল কছাৰী সাহিত্য সংগঠন ঠেঙাল কছাৰী যুৱ পৰিষদ আৰু ঠেঙাল কছাৰী যুৱ সংঘ আমি এই সকলো কিটি আমাৰ ঠেঙাল কছাৰী সংগঠনৰ একত্ৰিত হৈ সিএম ছাৰৰ লগত আমি জুটিয়াভাৱে এখন বৈঠক বহু সেই বৈঠকত তেখেতক আমি কিছুমান আমি প্ৰতিটো সংগঠনে নিজা ববিয়াকে আমি তেখেতক একোখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰো আৰু সেই স্মাৰক পত্ৰত আমি তেখেতক আমি কিছুমান আমাৰ দাবী জনাইছিলো সেই দাবীসমূহ হৈছে মই আপোনালোকৰ ওচৰত পাঠ কৰি দিব লৈছো কোন প্ৰথমটো দাবীটো হৈছে আমাৰ অসমৰ 1 নম্বৰ দাবীটো হৈছে আমাৰ অসমৰ ভূমিপুত্ৰ তথা জনজাতি হিচাপে ভূমি অধিকাৰ অক্ষুণ্ণ থকা এটো হৈছে আমাৰ 1 নম্বৰ দফা 2 নম্বৰ দফাটো হৈছে ভয়ম জনজাতি হিচাপে পাই থকা আখনৰ ব্যৱস্থা অক্ষুণ্ণ থকা 3 নম্বৰ দফাটো হৈছে জনগোষ্ঠীটোৰ কৃষ্টি সংস্কৃতি বিকাশৰ বাবে বাৰ্ষিক অনুদানৰ মঞ্জুৰ কৰা 4 নম্বৰ দফাটো হৈছে ঠেঙাল কছাৰী জনগোষ্ঠীৰ জাতীয় উৎসৱ তৰাচিয়া বিহু দিনটো ৰেষ্ট্ৰিক্টেড হলিডে হিচাপে ডিস্ট্ৰিক্ট কাউন্সিলৰ হলিডে লিষ্টত অন্তৰ্ভুক্তি কৰা 5 নম্বৰ দফাটো হৈছে ঠেঙাল কছাৰী কৃষ্টি বিকাশ কেন্দ্ৰ এটা ব্যৱস্থা কৰি দিয়া 6 নম্বৰ দফাটো হৈছে মনোনীত জিলা পৰিষদৰ সদস্য বা সদস্যাৰ সুবিধা প্ৰদান কৰা 7 নম্বৰ দফাটো হৈছে জিলা সদনৰ এটি ঠেঙাল কছাৰী জনগোষ্ঠী ভৱনৰ ব্যৱস্থা কৰি দিয়া 8 নম্বৰ দফাটো হৈছে আমাৰ ঠেঙাল কছাৰী সকলৰ নামঘৰ সমূহত এককালীনকে আৰ্থিক সাহায্য অনুদান আগবঢ়োৱা আৰু 9 নম্বৰ দফাটো হৈছে আমাৰ যি ঠেঙাল কছাৰী গাঁও বিলাকত গৰাখহনীয়া হৈ আছে সেই গৰাখহনীয়া বিলাক ৰোধ কৰিবৰ কাৰণে আমাৰ নদীৰ যি গৰাখহনীয়া সেই গৰাখহনীয়া ৰোধ কৰিবৰ বাবে আমাৰ গৰাখহনীয়া বিলাকত বলডাৰ পিচিং দি আমাৰ গাঁওসমূহ হক বচাবৰ কাৰণে তেখেতক আমি এই দফাটো আমি দিয়া হৈছিল আৰু তেখেতে আমাৰ এই যি ইয়াত আমি স্মাৰক পত্ৰ দিয়া আমাৰ কেউটা দফাকো তেখেতে আমাক সন্মান জনায় বা তেখেতে আমাক কথা দি কয় যে আমাৰ যি এই সমস্যাখিনি খুব কম দিনৰ ভিতৰতে সমাধান কৰি দিম বুলি তেখেতে আমাক আশ্বাস দিয়ে আৰু সেই কাৰণে আজি তেখেতক আমি জনালো সিএম ছাৰে আজি আমাৰ ঠেঙাল জনগোষ্ঠীটোক বহুত গুৰুত্ব আৰোপ জনাইছে কাৰণ আমি যোৱা ইংৰাজী 22 তাৰিখে গৈ তেখেতৰ লগত আমি কাৰ্বি আংলং জিলাৰ ডিফুট আমাৰ কাৰ্বি আংলং জিলাৰ সদৰৰ ডিফুট গৈ আমি আৱৰ্তমত গৈ তেখেতক আমি যৌথ বৈঠকত মিলিত হওঁ আৰু আমাৰ ভাল খবৰটো হৈছে কি তেখেতক আমি 22 তাৰিখে লগ পোৱাৰ পিছতে 24 তাৰিখৰ দিনাখন আমাৰ কাৰ্বি আংলং জিলাৰ কেউটা বিভাগৰে আমি
যিখিনি ডিমাণ্ড কৰিছিলোঁ সকলোবোৰ আমি যিবিলাক দাবী কৰিছিলোঁ সেই সকলোবোৰ দাবী কৰা ডিপাৰ্টমেণ্টৰ অফিচাৰসকলক নিয়োগ কৰি আমাৰ ঠেঙাল অধ্যুষিত অঞ্চলবিলাকত পৰ্যবেক্ষণ কৰিবলৈ তেখেতে অনুমতি প্ৰদান কৰে আৰু তেখেতৰ অনুমতি মৰ্মে আমাৰ কাৰ্বি আংলং জিলাৰ হিলছ পিপল কালচাৰেল ফাৰ্মৰ চেয়াৰমেন মিষ্টাৰ ৰাইচন ইংলেং ডাঙৰীয়া তেখেতক CM ছাৰে নিৰ্দেশ দিয়ে যে ঠেঙাল অধ্যুষিত অঞ্চলসমূহত কি জ্বলন্ত সমস্যা আছে বা কি সমস্যাই পৰিপূৰ্ণ হৈ আছে সেই সমস্যাখিনি চালিজাৰি চাবলৈ তেখেতক আমাৰ ঠেঙাল অধ্যুষিত অঞ্চলসমূহলৈ পঠায় আৰু তেখেতে আহি পেনাই আমাৰ এই ঠেঙাল অধ্যুষিত অঞ্চলসমূহত আহি আমাৰ যি ঠেঙাল কছাৰী জনগোষ্ঠীটোৰ যি জ্বলন্ত সমস্যা আছে সেই সমস্যাসমূহ সমাধানৰ বাবে তেখেতে আমাৰ ঠেঙাল অধ্যুষিত অঞ্চলসমূহত আহি পৰ্যবেক্ষণ কৰি একোখন তালিকা প্ৰস্তুত কৰি CM ছাৰৰ হাতত অৰ্পণ কৰে আৰু লগতে হেতু কাৰণে আমি লাইচেন ইংলেং ডাঙৰীয়াকো এই মজিয়াৰ পৰাই আজি আমি ধন্যবাদ জনাব লাগিব কাৰণ তেখেতৰ যি দীৰ্ঘদিনীয়া প্ৰচেষ্টা এই আমাৰ ঠেঙাল জাতিটোকো যেন এখোজ আগুৱাই নিয়াৰ এটা যি প্ৰচেষ্টা সেই প্ৰচেষ্টাটো তেখেতে অক্ষুণ্ণ ৰখাৰ বাবে তেখেতক আমি ঠেঙাল কছাৰী সংগঠনৰ তৰফৰ পৰা আমি পুনৰবাৰ ধন্যবাদ জনাইছোঁ আমাৰ ঠেঙাল জনগোষ্ঠীয় আমি কেওটা সংগঠনে মিলি তেখেতক আমি আজি এই প্ৰেছ মিটৰ জৰিয়তে ধন্যবাদ জনাইছোঁ